আৰম্ভণিতেই তোমাক এষাৰ কথা কওঁ, পৰিস্থিতি যিমানেই বেয়া নহওক কিয় কেতিয়াও চকুৰ পানী নেপেলাবা, কেতিয়াও কাৰো কাৰণে নাকান্দিবা। এই পৃথিৱীত তোমাৰ সমস্যাবিলাক মানুহৰ ওচৰত প্ৰকাশ নকৰাই উত্তম। তাৰ কাৰণ এই পৃথিৱীৰ মানুহে বেলেগৰ দুৰ্বলতা চালে তাৰ সৎ ব্যৱহাৰ কৰে, হয় সুযোগৰ সৎ ব্যৱহাৰ কৰে। মই জানো পৰিস্থিতিয়ে মানুহক বহুত কিবাই শিকায়, কিন্তু এটা কথা মনত ৰাখিবা, তুমি হয়তো তোমাৰ সমস্যাবিলাক সকলোৰে ওচৰত প্ৰকাশ কৰিলা, কিন্তু যিসকলৰ সন্মুখত তোমাৰ সমস্যাবিলাক তুলি ধৰি আছ সিহঁত কি সঁচাই তোমাৰ সমস্যাবিলাক সমাধানৰ যোগ্য? যদি তেনেকুৱা হৈ থাকে তেন্তে প্ৰকাশ কৰা, কিন্তু কেতিয়াও তাৰ সন্মুখত চকুৰ পানী নেপেলাবা। হয়, এই পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতেই বেয়া সময় আহে, আৰু তুমিও হয়তো তাৰ বিকল্প নহয়। তোমাৰ জীৱনতো বেয়া পৰিস্থিতি আহিব পাৰে, বেয়া সময় আহিব পাৰে, কিন্তু মনত ৰাখিবা এই সময় দীৰ্ঘস্থায়ী নহয়। এই সময়টো পৰিৱৰ্তন হৈ যাব। অলপ ধৈৰ্য ধৰা, অলপ অপেক্ষা কৰা। মনত কৰা তোমাৰ জীৱনৰ অতীতত অহা কঠিন সমস্যাবিলাকৰ কথা। সেইবিলাকো কিন্তু পাৰ হৈ গৈছে। সেইটো যদি পাৰ হ'ব পাৰে তেন্তে এইটো কিয় নহ'ব? এইটো হৈ যাব। আমি অযথাই দুশ্চিন্তা কৰো। মনত ৰাখিবা তোমাৰ চকুৰ পানীৰ মূল্য বহুত বেছি, যাক এই পৃথিৱীৰ কোনো সম্পদৰ লগত তুলনা কৰিব নোৱাৰি। এই পৃথিৱীৰ কোনো বস্তুৱেদি টকা পইচাইদি তোমাৰ এই চকুৰ পানী কিনিব নোৱাৰি। গতিকে কেতিয়াও চকুৰ পানী নেপেলাবা। আচ্ছা, যিটো কাৰণত বা যাৰ কাৰণত তুমি নিজক কষ্ট দি আছ, এবাৰ কি নিজক প্ৰশ্ন কৰিছ যে তেওঁ তাৰ যোগ্য হয় নে নহয়? গতিকে বেলেগৰ কথা ভাবি কেতিয়াও নিজক কষ্ট নিদিবা। শেষত তোমাক এটা কথাই কম, তুমি বিচাৰিলেই এই পৃথিৱীৰ সকলোৰে মন জয় কৰিব নোৱাৰিবা। তুমি বিচাৰিলেই এই পৃথিৱীৰ সকলোৰে ওচৰত ভাল হ'ব নোৱাৰিবা। মনত ৰাখিবা সময় পৰিৱৰ্তনশীল, আৰু তোমাৰ সময়টোহে বেয়া, জীৱনটো নহয়। গতিকে কেতিয়াও হতাশ নহবা, কেতিয়াও টেনচন নকৰিবা, কেতিয়াও মন বেয়া নকৰিবা, আৰু কেতিয়াও বেলেগৰ কাৰণে নিজৰ চকুৰ পানী নেপেলাবা। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিছে তেন্তে এটা লাইক কৰক, কমেণ্টছ কৰক আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফলো কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।